আমাৰ দুয়োৰে বন্ধুত্ব গঢ়ি উঠিছিল আপোনালোকৰ লগত আপোনালোকৰ মৰমৰ ধাৰাবাহিক ভাড়াঘৰৰ যোগেদি। ঠিক সেই বন্ধুত্ব অটুট ৰাখিয়েই পুনৰ নতুন ৰূপত আমি আহি আছো আপোনালোকৰ মাজলৈ 4 ফেব্ৰুৱাৰীৰ পৰা। তো এয়াই হ'ল ভাড়াঘৰ ভাইলক, এয়া ভাড়াঘৰ। কি নাম? ভাড়াঘৰ। তো এইখন আপোনাৰ প্ৰথম এপিছড লঞ্চ কৰা হৈছিল, মানে প্ৰথম এপিছড আপোনাৰ মানে কি দিয়া হৈছিল আপোনাৰ এয়া 26 নৱেম্বৰ 2012 এণ্ড তো সেয়া ওৱান অফ দ্য মষ্ট পপুলাৰ এছামিজ চিৰিয়েল ইন আছাম। চবে নাকাম্মা নালায়ক ধৰতিকা বোজ তাৰ কাৰণে হৈছে। আহিলে তাক মই আইচা কান্তলীয়া চৰ দিম নহয়। সেইকাৰণে আমাৰ ফালৰ পৰা অন্তিম শ্ৰদ্ধাঞ্জলি। তো ভাইলোক মই এইখন চিৰিয়েলটো দেখাবলৈ যোৱা নাই, মানে কি আই এম নট গোয়িং টু শ্ব' ইউ দ্য ফুল চিৰিয়েল। তো জাষ্ট আই এম গোয়িং টু শ্ব' ইউ চাম ডিটেইলছ অফ দ্য সেই চিৰিয়েল ভাড়াঘৰ। এইয়া মানে কি বুলি কয় এইটো ডাইৰেক্টৰ কোনে, এইখন মানে কি টাইম টু টাইম ডাইৰেক্টৰ কোন আছিল, তাৰপিছত মানে কি মেইনলি কোনে কাষ্টিং কৰিছে, তাৰপিছত কি নামেৰে কাষ্টিং কৰিছে, এণ্ড আমুক তমুক কিবা কিবি বলক চাই লওক দ্য ডিটেইলছ অফ ভাড়াঘৰ। তো ভাই লওক এইখন চিৰিয়েল মানে ভাড়াঘৰত যদি আপুনি সেয়া ডাইৰেক্টৰ চায়, তো ডাইৰেক্টৰ হ'ল এইখন চিৰিয়েলৰ মৃদুল ভূঞা ডাইৰেক্টৰ, ৰাজেশ ভূঞা আছে ডাইৰেক্টৰ 2014 to 15লৈকে, তাৰপিছত ইনু বৰুৱা আছে, তাৰপিছত 2018লৈকে ইনু বৰুৱা মানে 2016 to 2018, তাৰপিছত আছে আপোনাৰ ৰাজীৱ বৰঠাকুৰ। চ' এইকেইজন আছিল আপোনাৰ টাইম টু টাইম মানে কি ভাড়াঘৰৰ ডাইৰেক্টৰ। তো তাৰপিছত আছে আপোনাৰ কিবা কিবি দিয়া আছে, টেনশ্যন নাই। ষ্টাৰিং আপোনাৰ জয়ন্ত দা আছে, দুলাল বেজবৰুৱা মানে অপেনিং থিম হ'ল ভাড়াঘৰ। তাৰপিছত কাণ্ট্ৰি অফ অৰিজিন ইণ্ডিয়া, অৰিজিনেল লেংগুৱেজ মানে আপোনাৰ অসমীয়া হয় মানে এছামিজ। নং অফ এপিছড ছেজন 3টা ছেশ্যন এণ্ড নং অফ এপিছড কিমানটা এপিছড হৈছে বৰ্তমানলৈকে মানে, তো এপিছড হৈছে 1446টা মানে 1446 এপিছড। তাৰপিছত ইয়াতে কিছু ডিটেইলছ লিখা আছে আপোনাৰ নেটৱৰ্কৰ ৰং টিভিত মানে কি জানে আৰু ৰং টিভিত দিয়া হয় মানে এইখন চিৰিয়েল। তাৰপিছত ৰিলিজ কেতিয়া হৈছিল? ৰিলিজ হৈছিল আপোনাৰ 2012 ভাইলক, মানে কি 2012 26 নৱেম্বৰ। যি কি নহওক ভাইলক, তো ইয়াৰ যদি এইখন চিৰিয়েলৰ যদি আপুনি মানে কি টপ কাষ্টাৰ চাবলৈ যায়, মানে এইখন চিৰিয়েলত কোনে কাষ্টিং কৰিছে, তাৰপিছত কি নামেৰে কাষ্টিং কৰিছে, তো যদি নাজানে তো চাই লওক দ্য টপ কাষ্টাৰ অফ দ্য চিৰিয়েল ভাড়াঘৰ, মানে কি ভাড়াঘৰৰ টপ কাষ্টাৰ বলক চাই লওক ওৱান বাই ওৱান ইন ডিটেইলছত। বলক তো ভাই লওক ইয়াতে কোনে কাষ্টিং কৰিছে বুলি ক'লে আপোনাৰ সেয়া ভাড়াঘৰত মানে তো কাষ্টিং কৰিছে এইখনত আপোনাৰ চাই লওক সাগৰিকা গোস্বামী কাষ্টিং কৰিছে আপোনাৰ কি নামেৰে? কমলা হাউচ ৱাইফ নহ'ব পাৰে, এইটো কিবা লিখা আছে হৌকা। তো যি কি নহওক ই কাষ্টিং কৰিছে সাগৰিকা গোস্বামীয়ে আপোনাৰ কমলা নামেৰে, কমলা। তাৰপিছত আছে আপোনাৰ এইটো দেৱাশিষ বৰঠাকুৰ আৰু ই কাষ্টিং কৰিছে আপোনাৰ মুন কাকতি নামেৰে দেৱাশিষ বৰঠাকুৰ। তাৰপিছত ইজনক আৰু সকলোৱে চিনি পায়, মানে কি ওৱান অফ দ্য মষ্ট পপুলাৰ সেই আৰু মানে কি বুলি কয় জয়ন্ত দাস নামটো কি নামেৰে কাষ্টিং কৰিছে? হিমন্ত কাকতি নামেৰে কাষ্টিং কৰিছে জয়ন্ত দাস। তাৰপিছত আছে আপোনাৰ এইজনী আপোনাৰ মিনা ইগনিটি অকণমান বেলেগ হয় নামটো, মিনা। তো যি কি নহওক আপুনি মানে কি কাষ্টিং কৰিছে ই আপোনাৰ মিছেছ ব্ৰহ্ম মিনা ইগনিটি। তো যি কি নহওক তাৰপিছত আছে এইজন ফটোশ্বুটটো দিয়া নাই বাৰু, নামটো হ'ল মনমথ বৰুৱা। যি কি নহওক ইফাল হৈ যাব পাৰে, টেনশ্যন নাই। কলিতা পুলিচ কলিতা নামেৰে কাষ্টিং কৰিছে এইখনত মনমথ বৰুৱা। তাৰপিছত আছে এইজনী আপোনাৰ এইটো টেহচিন আক্তাৰ হয়, জুৰি কাকতি নামেৰে কাষ্টিং কৰিছে। এণ্ড দ্য লাষ্ট ওৱান ইজ কি দুলাল বেজবৰুৱা।
ই কাষ্টিং কৰিছে ডোনাল্ড বেজবৰুৱাই আপোনাৰ প্ৰজেণ্ট নামেৰে কাষ্টিং কৰিছে তো যিকি নহওক ভাই লওক সেইকেইজন আছিল আপোনাৰ টপ কাষ্টাৰ অফ দ্য সেই ফাৰাহৰ বাকী তো বাকী আৰু কম ন কি ভাই লওক তো যিকি নহওক ভাই লওক বাকী আপোনাৰ মতামত আপুনি জনাব পাৰে মানে কি এইখন চিৰিয়েল কোনে চাই ভাল পায় এণ্ড সেই আৰু তো আপোনাৰ নিজৰ মতামত জনাব পাৰে ইন দ্য কমেণ্ট বক্স ঠিক আছে তো যিকি নহওক ভাই লওক আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে এণ্ড যদি ভাল পালে সেই আৰু যোৱাৰ আগতে মানে কি তাৰ লাইক কৰি দিব টু লাইক মানে এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে তো hey मिलते हैं फिर नेक्स्ट वीडियो पर तब तक के लिए बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो